মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। নমস্কাৰ। আজিৰ ভিডিঅ'টো শেষলৈকে চাবলৈ সকলোকে অনুৰোধ জনাইছোঁ। আজি লৈ আহিছোঁ কেইযোৰমান পিয়ৰ নুনি কটন মেখেলা চাদৰ, যিকেইযোৰ বহুত কমফৰ্ট হয়, যিকোনো ছিজনতে আপোনালোকে পিন্ধিব পাৰে। এইযোৰ কালাৰ কম্বিনেশ্যন চাওক, বহুত ধুনীয়া হয়। পিংকত, লাইট পিংকত কৰা হৈছে, ব্লু কালাৰ ফুলৰ ৱৰ্ক কৰা হৈছে। মেখেলাখনো বহুত ওপৰলৈকে থাকিব, ফুল এখন মেখেলা হয় আৰু ইয়াৰ ব্লাউজ পিচটো চিম্পল হ'ব, ছাইড পটি থাকিব। যদি আপোনালোকে অৰ্ডাৰ ল'ব খোজে তেনেহ'লে আমাৰ হোৱাটছএপ নাম্বাৰত কণ্টেক্ট কৰিব, ইয়াতে দিয়া থাকিব ডেছক্ৰিপশ্যনত। স্ক্ৰীনশ্বট লৈ হোৱাটছএপ নাম্বাৰত পঠাই দিলেই আমি অৰ্ডাৰখিনি ল'ব পাৰোঁ। ভিডিঅ'টো যিহেতু দীঘল হৈ যায় সেইকাৰণে বেছি কাপোৰ দেখুৱাব নোৱাৰি, কম কাপোৰ দেখুওৱাহে হৈছে। এইখন মেখেলাখন বহুত ওপৰলৈকে ফুলখিনি আছে। ইয়াৰ পিছতে ব্লাউজ পিচটো দেখাই আছোঁ। এইটো ব্লাউজ পিচ, ছাইড পটি থাকিব আৰু অলপ ফুল থাকিব, হাতত পৰিব। ইয়াৰ ছাইড পটিখিনি চাই ল'ব, এইখিনি ছাইড পটি। বহুত কমফৰ্ট হয় কাপোৰযোৰ। ইয়াৰ পিছত দেখুৱাই আছোঁ এইযোৰ অৰেঞ্জ কালাৰৰ, লাইট অৰেঞ্জ হ'ব, ব্লু আৰু গল্ডেন কালাৰৰ ৱৰ্ক কৰা হৈছে, ছাইড পটি থাকিব। বিপিটো চিম্পল হ'ব, ব্লাউজ পিচটো চিম্পল হ'ব। ইয়াৰ পিছত দেখাই আছোঁ পিংক কালাৰত। এইযোৰ নুনি কটন, মাটিশালত বোৱা, চিলভাৰ আৰু ব্লেক ৱৰ্ক কৰা আছে, চিলভাৰ কালাৰ বোলা আছে আৰু ব্লেকত ফুলখিনি আছে। এখন চাদৰ, কাপোৰযোৰ কমফৰ্টেবল হয় গৰমত পিন্ধিবৰ কাৰণে। এখন চাদৰ, এইটো পাতল আছে, কটন হয়, পিয়ৰ নুনি কটন। কালাৰটো একদম লাইট পিংক কালাৰ হ'ব, বহুত লাইট হয়, ডাৰ্ক পিংক নহয়, একেবাৰে লাইট পিংক কালাৰ হয়, চিলভাৰ গুণা। আমাৰ মেখেলা, এইখিনি চিলভাৰ গুণাৰ ৱৰ্ক কৰা আছে ধুনীয়াকৈ, ব্লেকত আৰু ইয়াৰ চিলভাৰ গুণাই আছে। এইখন মেখেলা লাইট পিংক কালাৰ, ফুলখিনি ইমান আছে মেখেলাখনত, ফুল। এইখিনি ছাইড পটি, এইটো ব্লাউজ পিচ, এইটো পটি আহিব হাতত বা ডিঙিত। বহুত কমফৰ্টেবল হয় কাপোৰযোৰ গৰমত পিন্ধিবৰ কাৰণে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। কাপোৰযোৰ কোৱালিটি ছফ্ট হয় বহুত। পিয়ৰ নুনি কটনৰ উপৰিও বহুত কোৱালিটিৰ মেখেলা চাদৰ পাব। আমাৰ ভিডিঅ'সমূহ চাই থাকিব, লগতে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।